ৰেলীটো এই গেডাৰিংটো ইয়াৰ কাৰণে অৰ্গেনাইজ কৰিছোঁ যিহেতু কিয়নো যোৱা 18 ছেপ্টেম্বৰত যি ঘটনা হ'লে কোকৰাঝাৰত দুজন বড়ো মানুহ হত্যা কৰিলে আৰু এইটো এতিয়া আমি যিটো ঘৰৰ মানুহ পৰা সুধিছে হস্পিটেলত এক্সিডেণ্ট হৈছিল মানুহটো এক্সিডেণ্ট হৈ কিনি হস্পিটেলত লৈছে হস্পিটেলত ইয়াত ড্ৰেছটো এক্সচেঞ্জ হৈছে আমি ফটোটো চবেই দেখিছে ফটো এক্সচেঞ্জ হৈছে ড্ৰেছ এক্সচেঞ্জ হৈছে আৰু এক্সিডেণ্ট হৈ কিনি কি কয় ভৰিটো চিলানি কৰিছে যোন মানুহ এতিয়া খোজ কাঢ়িব নোৱাৰে ইয়াক জংঘলত লৈ কিনি দাউৰাটো সম্ভৱ নহয় ইয়াক এইটো প্ৰি প্লান মাৰ্ডাৰ আমি ক'ব পাৰোঁ এতিয়া কিয়নো অলৰেডি এইবিলাক আমি এনালাইজ কৰি কিনি এইটো আমি গম পালোঁ যে এইটো ফেক এনকাউণ্টাৰ চ' ইয়াৰ কাৰণে আমি অসম চৰকাৰ আমাৰ BTR চৰকাৰ চবক আমি কাকো ব্লেম কৰিব যোৱা নাই চৰকাৰক আমি জাষ্ট কৈছোঁ এইটো অলৰেডি চব কথা এনালাইজ কৰি কিনি এতিয়া আমি গম পালোঁ এইটো প্ৰুফ হৈ গ'ল যে এইটো ফেক এনকাউণ্টাৰ সেইকাৰণে জলদি যিমান জলদি পাৰে BTR চৰকাৰ আৰু অসম চৰকাৰ আৰু আমি DGPকো অনুৰোধ কৰিছোঁ আমাৰ জলদি একশ্যন ল'ব লাগে যোন কাহিনীটো পিছপিনি লুকাই আছে এইটো আগত আনিব লাগে পাব্লিকে এইটো আমি জাষ্টিচ বিচাৰে আজ এ ষ্টুডেণ্ট চ' এইটোৱে আৰু কোকৰাঝাৰৰ এডিশ্যনেল SP কি ক'বা সেইটো পানিছমেণ্ট হ'ব লাগে নে কি বিচাৰিব হ'ব লাগে if they are the culprits they should be punished আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব we want justice we want justice no justice no rest no justice no rest no justice no rest আমাক ন্যায় লাগিব আমাক ন্যায় লাগিব We want justice! Justice! No justice, no rest! No rest! We want justice! Justice! No justice, no rest! No rest! Amak niyay lagibo! Lagibo! Amak niyay lagibo!